নমস্কাৰ বন্ধুসকল, আজি বিহুৰ দিনা আপোনালোক সকলোলৈকে আমাৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি হৈছে গৰু বিহু আৰু দেউতাই এয়া সকলোৰে হৈ গোঁসাই ঠাইত চাকি গছ দি পেলাই তেওঁ সেৱা কৰিছে। তাৰ পাছতে আৰু মায়ে কৰি আছে অকণমান জা জলপানৰ যোগাৰ আৰু মই অকণমান এইখিনি এনেকৈ ঠিক ঠাক কৰি দিলোঁ ড্ৰয়িং ৰুমটো আৰু ডাইনিং হল তেনেকৈ আৰু সেইখিনি ধুনীয়াকৈ অকণমান সজাই পাৰিলোঁ। বিহু বুলিলে অকণমান এনেকৈ কৰিলে মনটো ভালো লাগি থাকে আৰু আলহী অতিথিবোৰ আহে বিহু সময়ত, সেইকাৰণে ভাল লাগে। আৰু এইবাৰ ভাল লাগিলে আমাৰ ওচৰৰে বৰ্তা বৰমাহঁত আহিল একদম বিহুৰ দিনাই, খুব ভাল লাগিলে এয়া। আৰু বোলে নতুন বছৰ আৰু মানে আজি ভোগ কৰিব বোলে কিহে মুহুৰা গুৰু সেৱা ভকত নমো নাৰায়ণ প্ৰসন্ন হৈক হৰি কৰিওক মায়ান জ্ঞান আপোনাৰ মহিমা আপুনি বেকত কৰি কৰক পৰিত্ৰাণ হে প্ৰভু ভগৱন্তক। এই নতুন বছৰৰ আজি বহাগৰ সংক্ৰান্তি আপুনি বিপদ কৰি সেৱকিত কৰক পৰিত্ৰাণ হে প্ৰভু ভগৱন্তক। আজি বিহু সংক্ৰান্তি যি জোঁৱাই আহি ইয়াতে এভাগি সেৱা লৈছে। এযোৰ খুলিছোঁ আৰু এযোৰ পিন্ধিবৰ কাৰণে মই বাৰ উপহাৰ পিন্ধিম এতিয়া আকৌ। এইটো দিব্যভাগৰ হেপী বিহু। Thank you for the special gift. বহুত স্পেচিয়েল খুলি চালে গ'ল। जो भी हो मेरे लिए स्पेशल है। তাৰপিছত হৈ গ'ল আৰু আমাকো দিবা নি? দিয়া। এয়া তামোল চালি, তুমি তামোল খাইছা নি? কালি যে আমি হেৰিয়ৰ পৰা আহিছোঁ, গেটখন খোল খাই আছে কেলে সদায় কি কওঁ সি ওলাই গ'ল। অঁ এই মিষ্টিটো বৰষুণ দিছিলে, এই মিষ্টিটো সেয়া हम लोगों का गिफ्ट ले लो। थैंक यू माँ, थैंक यू। থেংক ইউ থেংক ইউ। দুইটাকে নতুন বছৰটো শুভ হওক দেই, আনন্দময় হওক। ধন্যবাদ। এই আৰু আমাৰ বিহু হেপী বিহু। বাবাই কিবা এটা কৈ দিয়ক সকলোকে। বিহুটি আনন্দময় হওক সকলোৰে। আৰু ভাল হওক, ৰঙীন হওক, হয় নাই? ভিডিঅ' চাই থকা সকলোৱে এটা আশীৰ্বাদ, হা তোমাৰ ভিডিঅ' চাই থকা সকলোৱে আশীৰ্বাদ এটা দিব দিলে দিলে নহয়। দিছে। এয়া পাৰফিউম মাৰি ক'বলৈ যায় ৰাইজ। মলমলাই একদম নাকত ধৰি গৈছে গো। কি লিখিছা? নাহৰৰ পাতত মন্ত্ৰ লিখিছে। মন্ত্ৰ লিখিছোঁ। দেৱ দেৱ মহাদেৱ নীলকণ্ঠ জটাধৰ বাদবৃষ্টি হৰদেৱ নমস্তুতে নমস্তুতে লিখা লিখা। এনেকৈ সকলোৰে ডাঙৰৰ আশীৰ্বাদ ল'লোঁ আৰু এনেকৈ সৰু ভাইটিক আৰু যেনেকৈ যি পাৰোঁ মৰম চেনেহে উপহাৰ আমি ইটোৱে সিটোক দিলোঁ। তাৰপাছত আজি মাৰ ঘৰতে আৰু সকলোবোৰ হ'ল। তাৰপৰা এতিয়া ভোকো লাগিছে, বহুত দেৰি হৈ গৈছে আৰু সেইকাৰণে 100টা শাকটো নহয়গৈ মাত্ৰ আৰু 21 বিধমান হ'ল নেকি চাগে। 100টা নোৱাৰিলে বোলে 21 বিধ খালেও হয় বোলে। কিন্তু তেনেকৈ মায়ে যোগাৰ কৰিলে। তাৰপাছত ধুনীয়াকৈ কাটি বাচি তেনেকৈ বনালোঁ আৰু পইতা ভাতৰ লগত আলু পিটিকা সেনেকৈ ভাত সাজ খালোঁ। আৰু আজি আমাৰ ঘৰলৈ আহিব আমাৰ সমাজৰে হুঁচৰিযোৰা। ওচৰৰ বৰ্তাহঁতে আহে, তেওঁলোকে ধুনীয়াকৈ হুঁচৰি মাৰে। আমাৰ ভিতৰত প্ৰত্যেক বছৰে হৈ আহিছে আজি বহুদিনৰ পৰা। আৰু আজি এইবাৰ ভাবিছোঁ দিব্যৰ মই যিহেতু ইয়াতে আছোঁ, সেই গতিকে বোলো মাহঁতে চাহ খুৱাম ক'লে, তেতিয়া ভাবিলোঁ যে আমিও বোলো কিবা এটা ব্যৱস্থা কৰিম ৰাইজৰ কাৰণে। আৰু সেইকাৰণে ইয়াত এনেকৈ কিবা এটা ব্যৱস্থা কৰিছোঁ আৰু খাবৰ কাৰণে। আৰু মায়ে সকলো বনাব, যোজা কৰিব। আৰু ভাত খোৱাৰ পাছত মাহঁত লাগিয়ে গ'ল বাৰু। এইফালে এইখিনি ঘুগুনিৰ কাৰণে চব ৰেডি কৰি ৰাখিছে আৰু মায়ে বনাই দিছে 4টামান বজাৰ পৰাই, যিহেতু 6টামান বজাতে হুঁচৰি আহি। আৰু এইফালে দিব্য আৰু মা দুয়োটাই পিঠাও বনাইছে, কাৰণ চাহো মাহঁতে খুৱাম কৈছে।
তেনেকৈ মানে পিঠা আছে হ'লেও গৰম গৰমকৈ পিঠা খাবলৈ মানে ভাল লাগে ন, সেইটো কাৰণে মানে মায়ে এনেকৈ ধুনীয়াকৈ পিঠাবোৰ বনাইছে। এয়া দুইটাই মিলি বনাইছে আৰু ভাইটিও অকণমান বাকীখিনি যা যোগাৰ কৰাত হেল্প কৰি দিছে। মই কথা পতা এনেকৈ সকলোৱে মিলাই মিলি মুঠতে আজি হুঁচৰি মৰা মানে অতিথি ৰাইজক আমি খুৱাম বুলি ভাবিছোঁ আৰু আজি যিহেতু গৰু বিহু গতিকে নিয়মখিনি থাকিবই আৰু সকলোৱে এনেকৈ কৰি আছে। ভাইটি এফালে নহৰু খুন্দি তাৰপৰা গোটেই ঘৰখনৰ চাৰিওফালে ছটিয়াইছে কাৰণ মহ দাহৰ পৰা পৰিত্ৰাণ পাবলৈ, আৰু দেউতাই এয়া জাকৰ ব্যৱস্থা কৰি ৰাখিছে গধূলি সময়ত মানে জাক দিবলৈ ধুনীয়াকৈ আজৰি হেৰি কৰি ৰাখিছে। আৰু তাৰপৰা মই মানে সেনেকৈ বিচনীৰে বা দি সকলোবোৰ হাত পেলাব লাগে তেনেকৈ এইখিনি কৰি আছোঁ। তাৰপিছত তেনেকৈ আজি গৰু বিহুৰ নিয়মবোৰ আমি যেনেকৈ পাৰোঁ অলপ চলপকৈ কৰি শেষ কৰিছোঁ। তাৰপিছত এইফালে ব্যৱস্থা কৰি ৰখা হৈছে গধূলিৰ কাৰণে। আমি ৰৈ আছোঁ হুঁচৰি আহিব, হুঁচৰি মাৰিব, চাম আপোনালোকে দেখুৱাম দেই। এইফালে ঘুগুনি, এয়া পিঠা, এইটো খুলিব নোৱাৰোঁ দেই, লাডু আছে, এয়া চাহ, এয়া আমাৰ বৰমা আহি গ'ল। বৰমাই পূৰা লাগিছে আৰু পুতেকৰ বিয়া দুদিনমানৰ পাছতে কি লাগিছে, হাঁহি থাকিবই পৰা নাই। এইফালে ঠাণ্ডা ৰক্ষা পালোঁ তাৰপিছতে আহি ওলালেই নহয় তিনযোৰা বাপেক বিহু খোৱা হৈছে বিয়া খাবলৈ মোৰ পালিছোঁতো। আহিলে ভাল পালোঁ।
কচুৰিজো এনেকৈ আমাৰ ঘৰত শেষ হ'ল। তাৰপাছত চাহৰ এয়া সকলোৱে গ্ৰহণ কৰিলে, খুব ভাল লাগিলে মনটো। টাবতে হৈ আছিলে নতুন বছৰ বহাগৰ 1 তাৰিখে ৰুম। কিমান লাগে আপোনালোকক দেখাম দেই, লগতে এটা এটা লৈ যাবহি। লগতে এটা এটা সকলোকে দিম। তেনেকৈ লাগিবলৈ আশীৰ্বাদ দিয়ক। আজি মানুহৰ বিহু, এয়া নতুন কোমোৰা পুলি ৰুব। এইফালে আছে নেকি? বাৰী এখন নিনো, আমাৰ নিনো ক'লৈ যায়? আমাৰ নিনো, আমাৰ বাৰীখন একো নাইকিয়াই হ'ল বাৰু। এইবোৰ কল চল, অমিতা মতা অমিতা লাগিলে হয় নাই? এইটো ইয়াতে জাবৰ আছে, পাচলি বাকলি, তাতে মাটি দি পিনি এই কোমোৰা পুলিটো ৰুম। কিমান হয় আপোনালোকক দেখাই থাকিম। এইজোপা কি হয় বা? ডিমৰু, ডিমৰু গছ। কিছুমানে খায় বুলিও কয়, খায় নে নাখায় এইটো নাজানো। এটা চৰ্দি লাগিছে ইমান চৰ্দি ক'ৰ পৰা লাগিলেও? ঠাণ্ডা ক'ৰ পৰা পানী লাগিলে? তহঁতি, মই একোৱাগাতৰ পানীহে দিওঁ। বেমাৰ হ'লে আকৌ আমিহে যাব লাগিব ভেটেৰিনেৰীলৈ। আজি যিহেতু 1 বহাগ আৰু মানুহৰ বিহু, সেই গতিকে ৰাতিপুৱাই মাহ হালধিৰে ঘৰৰ সকলোকেইটাই গা পা ধুলোঁ। তাৰপাছত বাকী নিয়মখিনি তেনেকৈ কৰি মেলি এতিয়া দুপৰীয়া ভাত সাজ বিহু বুলি সকলোৱে গ্ৰহণ কৰিলোঁ। এয়া তেনেকৈ মাংস, মাছ আৰু পনীৰ আছিলে। আৰু ভাইটি আজি লগৰ মানে বন্ধু এটাও আহিলে, আৰু গতিকে গোটেইকেইটা ধুনীয়াকৈ ভাত সাজ খালোঁ। খুব ভাল লাগিলে। ভিডিঅ'টো ইমানেই আছিলে আজিলৈ, আহিছোঁ দেই। নেক্সট ভিডিঅ' আকৌ লগ পাই আছোঁ সকলোকে। বাই বাই।